কৰ্মৰ নামত ৰাজসাহায্য লাভ কৰা এটা অভিযোগ উঠাব খুজিছে, কি ক'ব? মই জয়ন্ত মল্ল বৰুৱাৰ কথাটো এই ফেচবুকত পঢ়িছিলোঁ যে জয়ন্ত মল্ল বৰুৱাৰ ৱাইফৰ নামত কিবা দুগ্ধ পামৰ কিবা এটা ছাবচিডি 50 লাখ টকা নে কিবা বুলি শুনিছিলোঁ, যে তেনেকুৱা এটা ছাবচিডি ল'বলৈ তেওঁৰ নামটো অহা বুলি শুনিছিলোঁ। কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীৰ নামটো মই শুনা নাছিলোঁ। মই বাৰু 15জনীয়া তালিকাত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীৰ নাম আছে বুলি মই তেখেতৰ পত্নীৰ নাম নাজানো বাৰু দেই, এনে মিছা কৈ লাভ নাই, মই শুনা নাছিলোঁ। যদি সঁচাকৈ জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে মানে ৰুলিং পাৰ্টীৰ এজন বিধায়কে বা অপজিশ্যন পাৰ্টীৰ বিধায়কে যদি এনেকৈ চৰকাৰী সুবিধা ল'ব খোজে, এইটো অকল অন্যায় নহয়, এইটো ইলিগেলো, নোৱাৰোঁ, মানে এইটো অফিচ অফ প্ৰফিটত পৰি যাব। গতিকে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে যদি সেইটো ল'ব খুজিছে সেইটো অন্যায়। আৰু মই জয়ন্তক ফোন মাৰিম, মই কথাটো শুনিছোঁহে, মইতো আপুনি জানে একদম কটাঘাত চেঙা তেল দিয়া মানুহ। মই জয়ন্ত মল্ল বৰুৱাক ডাইৰেক্ট ফোন মাৰি সুধিম, এইটো পইচা কম হৈছে নেকি বুলি, আপোনাৰ তোমাৰ পইচা কম হৈছে নেকি বুলি, আকৌ যে তোমালোক চৰকাৰী আমাৰ সাধাৰণ এণ্টাৰপ্ৰিনিয়ৰবিলাকৰ কাৰণে অহা পইচা যদি জয়ন্ত মল্ল বৰুৱাক লাগে, তেতিয়াহ'লেতো আৰু জয়ন্ত মল্লক পইচা থ'বলৈ ঠাই নাই এতিয়া। আমিহে জানো ক'ত ক'ত কিমান সম্পত্তি কৰিছে ন, আমি নকওঁ বুলি এতিয়ালৈকে কোৱা নাই, কাৰণ একশ্যন যেতিয়াৰ পৰা আৰম্ভ হ'ব তেতিয়াৰ পৰা ক'ম। পইচা থ'বলৈ ঠাই নাই, আকৌ ৱাইফৰ নামত টকা 50 লাখ ল'বলৈ চেষ্টা কৰা নাই, এইটো মানে এণ্টাৰপ্ৰিনিয়ৰ যিবিলাকে এই দুগ্ধৰ কামবিলাক কৰে, বিশেষকৈ পাঠশালাৰ পিনে বহুত মানুহ আছে এনেকুৱা, তেওঁলোকৰ মুখৰ ভাত কাঢ়ি লৈ যদি জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 50 লাখ টকাৰ সুবিধাটো ল'ব খোজে, বা সিদ্ধাৰ্থ ভট্টাচাৰ্য দাদাৰ, মই তেখেতক সন্মানো কৰোঁ আকৌ দেই, তেখেতৰ পত্নীয়ে যদি ল'ব খোজে, তেতিয়া এইটো দুৰ্ভাগ্যজনক, আৰু এইটো তেওঁলোকে নিজে হাতখন দাঙি দি এই আমাৰ ভুল হৈছিলে বুলি ক্ষমা খোজা দৰকাৰ। আজি শিৱসাগৰত